এতিয়াও খাম কথা নাই দেৰগাঁৱত চেপা উত্তেজনা। বৃহস্পতিবাৰে আবেলি 5মান বজাত দেৰগাঁৱৰ এটা চয়াবিন ফেক্টৰী মেচিনত সোমাই মৃত্যুক আঁকোৱালি লৈছিল দেৰগাঁৱৰ যুৱক ওম প্ৰকাশ চাহুৱে। তেওঁৰ মৃত্যুৰ পাছত হঠাৎ তেওঁ পৰিয়াললৈ নামি আহিছিল কাল অমানিশা। তেওঁৰ মৃত্যুৰ পাছতে নিথৰুৱা হৈ পৰিছে পৰিয়ালটো। কিয়নো ঘৰখনৰ উপাৰ্জনৰ একমাত্ৰ ব্যক্তি আছিল ওম প্ৰকাশ চাহু। কৰ্মচাৰী ওম প্ৰকাশৰ মৃত্যুৰ পিছত অকলশৰীয়া হৈ পৰিছে তেওঁৰ পত্নী আৰু কন্যা। এতিয়া ফেক্টৰী স্বত্বাধিকাৰী ৰাহুল আগৰৱালৰ বিৰুদ্ধে ক্ষতিপূৰণ বিচাৰি দেৰগাঁও থানাৰ চৌহদ উত্তাল কৰি তোলে মৃতকৰ পৰিয়ালে। মালিক পক্ষৰ চৰম গাফিলতিৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে পৰিয়ালৰ লোকে। উল্লেখ্য যে এতিয়ালৈকে স্পষ্ট হোৱা নাই কাৰখানাটোৰ অধীনত কৰ্মৰত ব্যক্তিসকলৰ জীৱন বীমাৰ বিষয়। শেহতীয়াকৈ মৃত ওম প্ৰকাশৰ নামত কোনো ধৰণৰ বীমা কৰা নাছিল বুলি মৃতকৰ পৰিয়ালক অৱগত কৰে ক্ৰেষ্ট ইণ্ডিয়া নামৰ ফেক্টৰীটোৰ স্বত্বাধিকাৰীয়ে। ঘটাই গৈ থাকে পাৰ্মানেণ্ট হিচাপে হ'ব এইটো। সেইটো কৰ্মচাৰী আমি কাম কৰোঁ, আমি মালিকবিলাকে এইবিলাক চব ৰখা উচিত। সেইটো আমি ব্যক্তিগতটো নাজানো। তেওঁলোকে যেতিয়া ইণ্ডাষ্ট্ৰী এটা খুলিছে তেওঁলোকে নিজেই ৰাখিব লাগে। তেওঁলোকৰ 40 আপে আছে, 40 আপ ল'ৰা ছোৱালী আছে, ছোৱালী এজনী আছে 7 বছৰীয়া, 7-8 বছৰৰ পৰা কৰি আছে। এতিয়ালৈকে আমি কৰাই নাই। তেওঁলোকে মাতিছে বোলে আহক ডেড বডিটো আমি হয় আমাৰ মাতিছিলে, আহিছোঁ। ব্যুৰো ৰিপৰ্ট, ৰিপৰ্টাৰ এনি।